সমান্তৰালভাৱে সচলৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্টত চলিল উচ্ছেদ প্ৰতিষ্ঠানখনৰ থিয়ৰী ব্লকৰ পৰা আৰম্ভ কৰা হৈছে উচ্ছেদ কেবাখনো এক্সকাভেটৰ বুলডোজাৰে ভাঙি পেলোৱা হ'ল প্ৰতিষ্ঠানটোৰ অট্টালিকা উচ্ছেদস্থলীত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা শিলহাকু সংৰক্ষণৰ বাবে প্ৰশাসনে চলালে এই উচ্ছেদ আমি এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাইছো নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা জিএমচিৰ মেয়ৰ এগৰাকী মৃগেন শৰণীয়াৰকে প্ৰমুখ্য কৰি আন একাংশ বিষয়ববীয়াৰ উপস্থিতিত এইদৰে আচলতে উচ্ছেদ কাৰ্য চলোৱা হৈছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো সচলত চলিছে এই উচ্ছেদ অভিযান উচ্ছেদস্থলীত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এফালৰ পৰা ভাঙি পেলোৱা হৈছে এই অট্টালিকা আৰু এইদৰে সচলৰ যি আচলতে শিলহাকু সংৰক্ষণৰ বাবে প্ৰশাসনে উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে শিলহাকু বিলৰ সংৰক্ষণৰ বাবে এই উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্টত চলিছে উচ্ছেদ আৰু এই সন্দৰ্ভত আমি অধিক জানিব বিচাৰিছো সংযুক্ত হৈছো আমাৰ সতীৰ্থ মনোজ দুৱাৰৰ সৈতে মনোজ আপোনাৰ কাষলৈ আহিছো প্ৰশাসনে ইতিমধ্যে উচ্ছেদ চলাইছে সেই দৃশ্যাংশ আপোনাৰ জৰিয়তে আমি দেখুৱাইছো বৰ্তমান কি পৰিস্থিতি আৰু কিমান সংখ্যক অট্টালিকা আচলতে এইদৰে উচ্ছেদ চলোৱা হ'ব আজিৰ দিনটোত এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ শিলহাকু বিলৰ যি উচ্ছেদ চলি আছিল পূৰ্বতে তেতিয়া কিন্তু কোৱা হৈছিল সকলোৱে কৈছিল যে এই IIHM হওক বা জিঞ্জাৰ হোটেল কেতিয়া ভঙা হ'ব কেতিয়া উচ্ছেদ চলোৱা হ'ব অৰ্থাৎ আৰু সেই দিনটো আহি উপস্থিত হৈছে বুলি ক'ব লাগিব এই মুহূৰ্তত সেই দৃশ্য মই আপোনালোকক পোনে পোনে দেখুৱাবলৈ যত্ন কৰিম এয়া যি উচ্ছেদ চলি থকা দৃশ্য আমি পোনে পোনে দেখুৱাই আছে এয়া হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট যি সচলত আছিলে শিলহাকু বিলৰ আধা অংশ এই বিল্ডিংসমূহ আছিলে এতিয়া সকলোৰে এক প্ৰকাৰৰ যেতিয়া আমি দেখিবলৈ পালোঁ যে উচ্ছেদৰ সময়ত যিসকল লোকক উচ্ছেদ কৰিছিল শিলহাকুত তেতিয়া কিন্তু এই ইনষ্টিটিউটখনৰ কথা কিন্তু বহুতে অভিযোগ কৰিছিল আৰু তাৰ পিছতে কিন্তু চৰকাৰে এতিয়া সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছিল আৰু এই সিদ্ধান্তৰ পিছতে ইয়াক কাৰ্যকৰী কৰা দেখিবলৈ পোৱা গৈছে এয়া হৈছে শিলহাকুৰ যি IIHM আছে IIHMৰ এইটো একাডেমিক এটা বিল্ডিং যিটো বিল্ডিং এতিয়া বৰ্তমান ভাঙি আছে আৰু এই একাডেমিক বিল্ডিংটো বৰ্তমান প্ৰথম ভাঙিছে আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব এই যিটো বৃহৎ এলেকা প্ৰায় 30 বিঘা ভূমি ইয়াতে আছে এই ভূমিত যথেষ্ট কেইবাটাও বিল্ডিং আছে আৰু সেই বিল্ডিংসমূহ ভঙা হ'ব এটাও বিল্ডিং ইয়াতে ৰখা নহ'ব প্ৰত্যেকটো বিল্ডিঙে ভাঙি দিয়া হ'ব তাৰপিছত এই IIHMখন ভাঙি দিয়াৰ পাছতে জিঞ্জাৰ হোটেল ভঙা কাৰ্যসূচী হাতত লোৱা হ'ব তাৰপিছত টেনিছ কৰ্ট যিখন আছে সেই টেনিছ কৰ্টখন ভঙা হ'ব আৰু এইদৰে সম্পূৰ্ণ 800 বিঘা ভূমি শিলহাকুৰ উচ্ছেদ চলাই মুকলি কৰা হ'ব অৰ্থাৎ এই শিলহাকুৰ যি সংৰক্ষণৰ বাবে যিটো ব্যৱস্থা সেই ব্যৱস্থা কৰিবলৈ চেষ্টা কৰা হৈছে আৰু চৰকাৰৰ যিটো পদক্ষেপ সেই পদক্ষেপ ক'বলৈ গ'লে বিগত 4-5 বছৰ আগৰ পৰা এইদৰে চলি আছে প্ৰথমে যিসকল লোক শিলহাকুৰ আশে পাশে বহিছিল তেওঁলোকক উচ্ছেদ চলোৱা হ'ল যথেষ্ট কিন্তু তাতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল চৰকাৰ তথা প্ৰশাসন আৰু তাৰপিছত এতিয়া দেখিবলৈ পোৱা গ'ল যে জিঞ্জাৰ হোটেল হওক বা IIHM হওক ইণ্ডিয়ান হোটেল মেনেজমেণ্ট এই ইনষ্টিটিউট অফ ইণ্ডিয়ান হোটেল মেনেজমেণ্টৰ পৰৱৰ্তী কি ঠিকনা হ'ব সেই সম্পৰ্কত মই ক'ব বিচাৰিছোঁ পৰৱৰ্তী ঠিকনা হ'ব স্থায়ী ঠিকনা হ'ব সোণাপুৰত 30 বিঘা ভূমি ইতিমধ্যে চৰকাৰে আবণ্টন দিছে আৰু সেই 30 বিঘা ভূমিত পুনৰ IIHMৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাব তাতে নিৰ্মাণ কাৰ্যসূচী চলোৱা হ'ব আৰু তাৰ বাবে কিন্তু সময় লাগিব প্ৰায় 5 বছৰ প্ৰায় সময় লাগিব সেই 5 বছৰ কিন্তু তেওঁলোকে সেই 5 বছৰ ক'ত যাব সেই সন্দৰ্ভত মই ক'ব বিচাৰিছোঁ যে ভঙাগড়ৰ পূৰ্ব যিটো ABCৰ ওচৰত যিটো বিল্ডিং আছিল IIHM য'ত আছিল প্ৰথমে আজিৰ পৰা প্ৰায় 25 বছৰ পূৰ্বে সেই স্থানলৈ পুনৰ লৈ যোৱা হৈছে সেই বিল্ডিংটো বৰ্তমানেও আছে আৰু সেই বিল্ডিঙত যিসমূহ ক্লাছ হ'ব সেই ক্লাছসমূহ তাতে কৰা হ'ব আৰু প্ৰেক্টিকেল বা থিয়ৰীৰ বাবে অন্য কিবা ব্যৱস্থা তেওঁলোকে কৰিছে ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ইয়াতে উপস্থিত হৈ এই যিটো বিল্ডিং ভঙা যিটো কাৰ্যসূচী তেওঁ শুভাৰম্ভণি কৰা বুলিয়ে ক'ব লাগিব আৰু যিহেতু মন্ত্ৰীগৰাকী ইয়াৰ পৰা ইতিমধ্যে গুচি গৈছে তেওঁ এই সন্দৰ্ভত মন্তব্য ইতিমধ্যে দি গৈছে ইয়াৰ যিটো IIHMৰ বাবে 30 বিঘা ভূমি সোণাপুৰত আবণ্টন দিয়া হৈছে সেই সোণাপুৰত 30 বিঘা ভূমিত পুনৰ নিৰ্মাণ কাৰ্যসূচী চলোৱা হ'ব আৰু নিৰ্মাণ কাৰ্যসূচী চলোৱাৰ পিছত স্থায়ী ঠিকনা হ'ব IIHMৰ আৰু ক'বলৈ বিচাৰিছোঁ যে যিসমূহ বাসিন্দা আছিল ইয়াত যদি দেখিছোঁ আমি যথেষ্ট ইয়াতে শিক্ষকসকল বা শিক্ষয়িত্ৰীসকল বা ছাত্ৰ ছাত্ৰীসকলে ইয়াতে হোষ্টেল আছিলে সেই হোষ্টেলসমূহ ক'লৈ নিয়া হ'ব এই সন্দৰ্ভত যদি মই ক'ব বিচাৰিছোঁ যে এই হোষ্টেলসমূহ নিয়া হ'ব গেম ভিলেজৰ কেইবাটাও বিল্ডিঙত তেওঁলোকক স্থানান্তৰ কৰা হৈছে শিক্ষকসকলক হওক বা ছাত্ৰ ছাত্ৰীসকল যিসকলে হোষ্টেলত আছিলে তেওঁলোকক তালৈ লৈ যোৱা হৈছে আৰু তেওঁলোকক তাৰ পৰাই ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো মনোজ আৰু এই মুহূৰ্তত আমি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভাষ্য আপোনাক শুনাব বিচাৰিছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যেহেতু তাত উপস্থিত আছিল কি ক'ব বিচাৰিছে আমি শুনাই লৈছো
গুৱাহাটী মহানগৰীৰ যি বানপানীৰ সমস্যা, এই সমস্যা নিৰাময়ৰ কাৰণে আমি শিলহাকৰ অৱস্থিত এই ধৰণৰ যিকেইটা ইনষ্টিটিউট বা বিভিন্ন ধৰণৰ অনুষ্ঠান আছিল, এই অনুষ্ঠানখিনি একেলগে ইয়াৰ পৰা স্থানান্তৰৰ কথা ভাবিছিলোঁ। এই পৰ্যায়ক্ৰমে আমি এটা এটাকৈ স্থানান্তৰ কৰি ভাঙি গৈ আছোঁ। আজি IHM ইণ্ডিয়ান ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট এটা অত্যন্ত ডাঙৰ অনুষ্ঠান। আপোনালোকে দেখিছে যে প্ৰায় 15 বিঘা মাটিত এই অনুষ্ঠানটো আছিল। ভাৰত চৰকাৰৰ এটা সংস্থা বা এটা অনুষ্ঠান, ই যথেষ্ট লোকক শিক্ষা দীক্ষাও দি আছিল। কিন্তু আমাৰ ভৱিষ্যতৰ তাগিদাত বা ভৱিষ্যতৰ গুৱাহাটীৰ বানপানী নোহোৱা কৰাৰ স্বাৰ্থত আমি এনেকুৱা অনুষ্ঠানো ইয়াৰ পৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু এই NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।